এইটো বেয়া লগাই আছে দাঙিলে ঠেংখন দাঙিলে তাক ডাঙৰ হাজৰিকাকে লগালে নেকি ডাঙৰ হাজৰিকা বেয়াকে দিম বেয়াকে নাহে মই নোযোৱা আগতে আকৌ এবাৰ কম ৰাজু বৰদলৈ কাণফলা ডাঙৰ হাজৰিকা বৰঙাবাৰী জিকি থকা মহলৰ ইয়াৰ পাছৰ প্ৰতিযোগী জিতেন দাস ভৈৰাগৰী বীৰেন দাস পাহৰবৰী অভাৱ কৈ আছোতো মই ধৈৰ্য হ'ল এই পেট দুখৰ মানুহখিনি উলিয়াই দিয়ক পেট দুখৰ মানুহখিনি উলিয়াই দিয়ক এইকমে হ'ব টেপা ধুই থাকিব টাইম ল'ব লাচোন মাৰিব ঘূৰিয়া আগত আহি পুৰণা খেলুৱৈ নহয় সেইকাৰণে মোৰ ভাল পাইছা নাই আপোনালোকক সাজুৱাই দেখিবলৈ অনুৰোধ জনালোঁ মুখে জালে হৰবৰগাঁও নন্দডেকা তাঁততলা এই বীৰেন দাসহঁতৰ মহলৰ পাছতে আপোনাৰ মজুত হ'ব এয়া ৰাজু বৰদলৈ কাণফলা ডাঙৰ হাজৰিকা বৰঙাবাৰী ধুনীয়া আমাৰ ফিল্ডৰ মাজত যিসকল বহি আছে আপোনালোকে উঠি যাওক না দূৰলৈ যাওক ৰাজু বৰদলৈ কাণফলা ডাঙৰ হাজৰিকা বৰঙাবাৰী এখেতলোকৰ মহে জোৰ দেখাই আছে ইয়াৰ পাছৰ প্ৰতিযোগী জিতেন দাস ভৈৰাগৰী বীৰেন দাস পাহৰবৰী আপোনালোকৰ মৌজোৰা ভিতৰলৈ আনিবলৈ অনুৰোধ জনাইছো ইয়াৰ পাছৰ প্ৰতিযোগী মুঠিজালি হৰবৰগাঁও নন্দডেকা তাঁততলা ইয়াৰ পাছৰ প্ৰতিযোগী দীপান দেউৰী বহুলীয়াতে আমিৰুল ইছলাম চাপৰি আপোনালোকক সাজুৱাই দেখিবলৈ অনুৰোধ জনাইছো তাক নোৱাৰে কোলাটো নোৱাৰে এইটো ডাঙৰ হাজৰিকা এইটো মহৰ খাই নাই পুৰণা মোৰ ৰখা আহিছে এইটো আহিছে এইটো আহিছে দুইটাও আহিছে হাইছি ইমান কিনি নানিবচোন অকণমান ৰাজু বৰদলৈ কাণফলা ডাঙৰ হাজৰিকা বৰঙাবাৰী এই মহলে 4 মিনিট সময় দেৰি দিছে 4 মিনিট ডাঙৰ হাজৰিকা বৰঙাবাৰী ৰাজু বৰদলৈ কাণফলা ইয়াৰ পাছৰ প্ৰতিযোগী জিতেন দাস ভৈৰাগৰী বীৰেন দাস পাহৰবৰী তাৰ পাছৰ প্ৰতিযোগী দীপান দেউৰী বগৰীয়াতে আমিৰুল ইছলাম চাপৰি
কি কৰিম বাৰু এতিয়া আনি আছে তাত দিয়া নাই কেনেকুৱা ধুনীয়া আছে তাত এটা চাইড গেলি যায় মহাল কিন্তু মই দেখা নাই দেই মহালৰ কথা ক'বলৈ মই দেখা নাই কাৰ মহ জুৰি আছে মই দেখা নাই কিন্তু নাই গম পাইছো মই কৈছিলো যে জুৰিছে নাই মহালে মই দেখা পোৱা নাই কেনেকে কম এতিয়া এই মহালে 5 মিনিটত ভৰি দিছে 4 মিনিট সময় অতিক্ৰম কৰি ডাঙৰ হাজৰিকা বৰঙাবাৰী ৰাজু বৰদলৈ কাণফলা হেঁচালে মানা নহয় দেখাই নাই মই আমাৰ ভৰসাসকল উত্তম মেধে তুমি মানুহখিনি অঁতৰাই দিয়া হে মোক এই মফিজালি হৈ গৈ লিখা আছে মফিজালি আছে নন্দ ডেকা লগত লগাই দিলে তেতিয়াহ'লে বেলেগ কিয় বেয়া জাগা লগাই দিলে পুৰা লৌ মাৰিবহি জাগা লগাই দিলে ৰাজু বৰদলৈ ইয়াৰ পিছত জিতেন দাস ভৈৰাগুৰি বীৰেন দাস বাখৰগুৰি ইয়াৰ পাছত কিমান দেৰি দল আমিৰুল ইছলাম চাপৰি এই যুঁজি থকা মহালে 8 মিনিট সময় অতিক্ৰম কৰি 9 মিনিটত ধৰি দিলে 9 মিনিটত আৰু এনেকে আৰু এবাৰ পৰা যুঁজে নাপাতোহে কিয় মানুহখিনি বুজি নাপায় ডাঙৰ যে বখলা বুলি কৈ পেলাব বখলা বুলি কৈ পেলাব কেনেকুৱা মাইকী দেখা নাই এইটোৱে কোলাটোৱে এটি বিশেষ ঘোষণা আমাৰ আজিৰ এই মহযুঁজৰ আমাৰ প্ৰাৰম্ভিকৰে পৰা লৈ এতিয়ালৈকে আমাৰ যি ঘোষক শ্ৰীযুত মাননীয় জৱাহৰলাল হাজৰিকাদেৱে যেনেধৰণে তেখেতে ঘোষণা কৰিছে এই ঘোষণাত সন্তুষ্ট হৈ আমাৰ বাকৰগুৰি গাঁৱৰে ৰাজীৱ দাসে তেখেতলৈকে নগদ 100 টকা দি উপহাৰ হিচাপে আগবঢ়াইছে ধন্যবাদ আমি মানে আগবঢ়াওঁতালৈকে অশেষ অশেষ ধন্যবাদ জনালোঁ ডাঙৰ হাজৰিকা ৰাজু বৰদলৈ কাণফলা এই মহালে 10 মিনিটত ভৰি দিছে 10 মিনিটত এই মহালে 10 মিনিট সময় ভৰি দিছে কাণফলা ৰাজু বৰদলৈ
ডাঙৰ হাজৰিকা এই মহালে 10 মিনিট সময় ধৰি দিছে নাই ৰ'ব একবাৰ এই যুঁজি থকা মহালে 11 মিনিট সময় অতিক্ৰম কৰিলে 11 মিনিট ডাঙৰ হাজৰিকা বৰাবাৰী আৰু ৰাজু বৰদলৈ কাণফলা এই দেৱালৰ মহে 11 মিনিট সময় অতিক্ৰম কৰিলে আমাৰ কমিটিৰ সিদ্ধান্তটো আপোনালোকক জনাইছে 12 মিনিট সময় অতিক্ৰম কৰিলেহে পুৰস্কাৰ লাভ কৰিব পাৰিব ডাঙৰ হাজৰিকা বৰঙাবাৰী ৰাজু বৰদলৈ কাণফলা এই মহালে 13 মিনিটত ধৰি দিলে 13 মিনিট বেয়া লগাই আছে দাঙিলে ঠেংখন দাঙিলে তাক 13 মিনিটত ডাঙৰ হাজৰিকাকে লগালে নেকি ডাঙৰ হাজৰিকা বেয়াকে দিলে বেয়াকে মাৰিল এবাৰ উঠিলে আপোনালোকৰ থাকিও বাহিৰা মানুহ বেছি হ'ল আমি গম পাইছো কাম নাই ইমান মানুহ বেছি সোমাল বেয়াকৈ গ'লেও কেনেকৈ গ'ল আৰু ভালকৈ গ'লেও সিহঁতে এনেকুৱা ডিষ্টাৰ্ব দিয়ে ডাঙৰ হাজৰিকা বৰঙাবাৰী ৰাজু বৰদলৈ কাণফলা আমাৰ চৰকাৰী গাঁঠি পাৰ কৰি দিলে আমাৰ চৰকাৰী গাঁঠি সমিতিৰ 12 মিনিট সময় দিয়া আছে 13 মিনিট কৰিলে হয় বোপাই হওক 30 মিনিটমান মাছ দিওঁ আধা ঘণ্টা হওক ওচৰতে চালিহে চোৱা ডাঙৰ হৈ যায় গল শেষ কৰিব লাগিব ইমান গল কাকতি চৰাই বাঢ়ি গল এসোপা এটা আপোনাৰ ষ্টেণ্ডলৈ যাবলৈ লগৰখিনিয়ে মানুহে দেখা নাপায় কোনো সোধা নহয় ইমান গল কাকতি ভাইটি তুমি ক'ত আছা চৰাই বাঢ়ি তোমাক গাড়ী ঘৰলৈ যাবলৈ লগৰখিনিয়ে অনুৰোধ জনাইছে এয়া ৰাজু বৰদলৈ কাণফলা ডাঙৰ হাজৰিকা বৰঙাবাৰী ইয়াৰ পাছৰ প্ৰতিযোগী জিতেন দাস ভয়লাগুৰি বীৰেন দাস বাখৰগুৰি এইবাৰ বোলে আকৌ মাৰে ন এয়া সৌন্দৰ্য নহৈ
আগত পাইছে ৰাখি দিয়ক ৰাখি দিয়ক ৰাখি দিয়ক